হাই ফ্ৰেণ্ডছ, কি খবৰ? সকলো চাগে ভালে আছে আৰু বৰ্তমান মোৰো ভালে। আৰু এতিয়া প্ৰায় 8টা বাজিলে নিশা আৰু মই ভিডিঅ'টো এতিয়াহে আৰম্ভ কৰিছোঁ। দিনটো আৰম্ভ কৰিবলৈ সময় নাপালোঁ, এটা কামত বিজি আছিলোঁ আৰু ভাবিছোঁ আজি আপোনালোকক এটা ৰেচিপি শ্বেয়াৰ কৰিম। তেনেই সাধাৰণ ৰেচিপি, বৰ বেছি হেৰিও নহয়। মোৰ ওচৰত বৰ্তমান এটা আপেল আছে আৰু এই আপেলটোৱে মই সেই ৰেচিপিখন বনাম আৰু আপোনালোকক দেখাই আছোঁ মই কেনেকৈ বনাওঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আহক তেতিয়াহ'লে বনাই লওঁ মোৰ ৰেচিপিটো আৰু আপোনালোককো দেখাই যাওঁ, আপোনালোকে চাই যাওক। আৰু এইফালে মই এটা মিডিয়াম চাইজৰ আলু লৈছোঁ আৰু আলুটো মই সৰু সৰুকৈ কাটি তেলত ফ্ৰাই কৰি ল'লোঁ আগতীয়াকৈ। আৰু এইফালে মই আপেলটো সৰু সৰুকৈ কাটি লৈছোঁ। আপোনালোকে বাৰু কেতিয়াবা এনেকৈ আপেল দি পেলাই মাংস বনাই খাইছেনে? আৰু যদিহে খোৱা নাই কেতিয়াও, মই বনোৱা ধৰণে কেতিয়াবা বনাই খাই চাবচোন, বহুত বেছি ভাল লাগে খাবলৈ এনেকৈ। আৰু এইফালে অলপমান ব্ৰইলাৰ মাংস মই পানী দি পেলাই উতলাই ল'ম, অকণমান নিমখ দি দিছোঁ লগতে। আৰু লগতে মোক এইফালে মানুহজনে হেল্প কৰি আছে, পিঁয়াজ কাটি দিছে আৰু আদা নহৰুখিনি পিচি দিব বোলে তেখেতে। আৰু এইফালে চাওকচোন ইমান লেতেৰা ওলাইছে, আমি সঁচাকৈ বহুত বেছি লেতেৰা খাওঁ। আৰু এনেকৈ বইল কৰিলে মানে লেতেৰাবোৰ আৰু যিবোৰ মেডিচিন দিয়া হয় ব্ৰইলাৰ, সেইবোৰ ওলাই আহে। আৰু এইফালে পিঁয়াজ আৰু আদা নহৰু খুন্দি দিলে আৰু লগতে এটা জলকীয়াও দি দিছে। লগতে মই অকণমান ধনিয়া দি ল'ম ইয়াতে, আৰু এইখিনি মই তেলতে দিম আৰু পিছত দিবলৈ নথওঁ, একেলগতে দি দিম। আৰু যিখিনি মই আলু ফ্ৰাই কৰিছিলোঁ সেই একেখিনি তেলতে এতিয়া মই পিঁয়াজখিনি ধুনীয়াকৈ দি ৰঙচুৱা হোৱালৈকে অলপ সময় ভাজি থাকিম। আৰু এতিয়া মই ইয়াতে নিমখখিনিও দি ল'ম। নিমখখিনি মই একেবাৰে দি লৈছোঁ, আকৌ পিছত দিবলৈ নথওঁ। আৰু লগতে হালধিখিনিও দি ল'ম। মই হালধিখিনি দি দিলোঁ এতিয়া, আৰু অলপ সময় ধুনীয়াকৈ লৰাই লৰাই ভাজিম। যেতিয়ালৈকে পিঁয়াজৰ ৰংটো সলনি হৈ নাযায় তেতিয়ালৈকে আৰু ভাজি থাকিম, অলপ সময় লৰাই লৰাই ভাজি থাকিম। আপোনালোকে বাৰু জানেই চব্জি বনাবলৈ, তথাপিতো মই কেনেকৈ বনাওঁ তাকে আপোনালোকক দেখালোঁ। আৰু লাহেকৈ পিঁয়াজৰ ৰংটো সলনি হৈ আহিছে, ইয়াতে মই অকণমান জিৰা পাউডাৰ দি দিছোঁ। আৰু এইখিনি দিয়াৰ পিছত অলপ সময় লৰাই পেলাই এতিয়া মই ইয়াতে যিখিনি বইল কৰি ৰাখিছিলোঁ মাংসখিনি, সেইখিনিও মই এতিয়া ইয়াতে দি দিম। আৰু অলপ সময় ধুনীয়াকৈ ভাজি ল'ম, যেতিয়ালৈকে সম্পূৰ্ণ তেলখিনি মাংসখিনিত সোমাই নাযায় তেতিয়ালৈকে অলপ সময় ভাজিম। আৰু এতিয়া মই লাহেকৈ ঢাকোন এখন দি পেলাই অলপ সময় সিজিবলৈ দিম। আৰু গেছৰ ফ্লেমটো একেবাৰে মই কমাই ৰাখিছোঁ, নৰ্মেলতে দি ভাজি আছোঁ, একেবাৰে হাই কৰা নাই। লগতে ছোৱালীজনী অকণমান পপকৰ্ণ বনাই দিলোঁ, তাই টিউচনৰ পৰা আহিছে, কিবা খাবলৈ মন গৈছে বুলি কোৱাত পপকৰ্ণকে বনাই দিলোঁ। বেলেগ বস্তু দিবলৈ মন নগ'ল, কাৰণ তাই আকৌ ভাত নাখাব নহ'লে। আৰু তেতিয়া মানুহজনে লৈ আহিছিলে বেড চপ আৰু আলু চপ। এয়া বেড চপ আৰু আলু চপ লৈ আহিছিলে মানুহজনে। 2 মিনিটমানৰ পাছত এতিয়া মই ঢাকনখন আঁতৰাই পুনৰ অলপ সময় লৰাম। মাংসখিনি ধুনীয়াকৈ তেল আৰু যিখিনি মই জিৰা পাউডাৰ দিছিলোঁ সেইখিনি ধুনীয়াকৈ মিক্স হৈ গ'ল। আপোনালোকে মোৰ মাতটো হয়তো অকণমান সলনি হোৱা যেন অনুভৱ কৰিব পাৰে, কাৰণ মোৰ বহুত বেছি চৰ্দি লাগি আছে, বতৰ যিহেতু ঠাণ্ডা সেইকাৰণে। আৰু লগতে এয়া যিখিনি আদা নহৰু জলকীয়া আৰু ধনিয়া যে মই কাটি ৰাখিছিলোঁ সেইখিনিও এতিয়া লগতে ইয়াতে দি দিছোঁ। আৰু পুনৰ অলপ সময় লৰাই লৰাই ভাজি ল'ম।
আৰু মই এতিয়া ইয়াতে ঘৰতে যিখিনি মই খুন্দি ৰাখিছিলোঁ মছলা সেইখিনি ইয়াতে দি দিম আৰু বেলেগ একো মছলা মই ব্যৱহাৰ নকৰোঁ। ঘৰতে যিবোৰ মছলা মই খুন্দি থওঁ সেইখিনি ব্যৱহাৰ কৰোঁ। আৰু এই চব্জিখনত যে ঘৰত খুন্দা মছলাই দিব লাগিব তেনেকুৱা কোনো ধৰণৰ কথা নাই। আপোনালোকে দোকানৰ পৰা অনা পেকেট মছলা ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই ব্যৱহাৰ নকৰোঁ যিহেতু সেইকাৰণে দিয়া নাই। আৰু মই এনেদৰে অলপ সময় ঢাকোন মাৰি চব্জিখিনি ধুনীয়াকৈ বনাই লোৱাৰ পাছতে ইয়াত বাকীবোৰ যিবোৰ বস্তু মই কাটি ৰাখিছিলোঁ সেইখিনি মিক্স কৰিম। যেতিয়ালৈকে মাংসটো ধুনীয়াকৈ তেল এৰি নিদিয়ে, মাংসটো নিজৰ পৰা যেতিয়া তেলে নেৰে তেতিয়ালৈকে মই এনেকৈ ভাজি লওঁ। আৰু এতিয়া মাংসই ধুনীয়াকৈ নিজৰ তেল এৰিবলৈ আৰম্ভ কৰা তেতিয়া মই ইয়াতে ফ্ৰাই কৰি ৰখা আলুকেইডোখৰ দি দিছোঁ। পুনৰ মই ঢাকোনখন মাৰি আকৌ অলপ সময় সিজিবলৈ দিম। আৰু এতিয়া মই ইয়াতে যিকেইডোখৰ যে আপেল কাটি ৰাখিছিলোঁ সেই আপেলকেইডোখৰ ইয়াতে দি দিম। মই আপেলকেইডোখৰ দেৰি কৰি দিয়াৰ কাৰণ হ'ল আপেল একেবাৰে নৰম হয়, সেইকাৰণে দেৰি কৰি দিছোঁ, কাৰণ একেবাৰে গলি যাব। আলুৰ নিচিনা ডখৰ হৈ নাথাকে, ধুনীয়াকৈ মাংসৰ লগত মিলি যাব আৰু সেইকাৰণে। আৰু আপোনালোকে কেতিয়াও যদি তেনেকৈ খোৱা নাই খাই চাবচোন, বহুত বেছি ভাল লাগে খাবলৈ তেনেকৈ। আপোনালোকে চাব পাৰে আপেলকেইডোখৰ একেবাৰে গলি গ'ল। আপেলৰ বাকলিখিনি আপোনালোকে গুচাই ল'ব পাৰে, মই গুচাই নিদিয়াকৈ দিলোঁ। গুচাই ল'লে দেখিবলৈ ভাল লাগে আৰু ধুনীয়াকৈ মিলি যায়। তেনেকৈ থাকিলে বাকলিটো এচটাকৈ এৰি পৰে। কিছুমানে হয়তো ভাল নাপাব পাৰে বাকলিডোখৰ থাকিলে, সেইকাৰণে আপোনালোকে গুচাই ল'ব। আৰু মোৰ ওচৰত যিটো পানী দিয়া ক্লিপ আছিলে, ক্লিপটো মোৰ হেৰাই গ'ল, বিচাৰি নাপালোঁ মই, সেইকাৰণে সেয়াকে দেখাব নোৱাৰিলোঁ। আৰু পানীখিনি মই এনেকৈ নথওঁ, একেবাৰে শুকুৱাই পেলাম। আৰু মানাই বোলে অলপমান টেষ্ট কৰি চাই, তাইৰ কাৰণে অকণমান মই এতিয়া চব্জি উলিয়াই ল'ব লাগিব। আৰু সেয়া বাতিটাতে উলিয়াই লৈছোঁ তাইৰ কাৰণে। তাই তেনেকৈ যেতিয়া চব্জি বনাওঁ অকণমান খাবলৈ ইচ্ছা কৰে। আৰু এইফালে মই মানাৰ কাৰণে চব্জি অলপমান উলিয়াই ৰাখিলোঁ, তাই টেষ্ট কৰি চাব যিহেতু। আৰু লগতে এতিয়া মই ঢাকোন মাৰি পুনৰ অলপ সময় সিজিবলৈ দিম আৰু পানীটো একেবাৰে শুকুৱাই পেলাম।
আৰু এইফালে এপাল চিকেন ৰেডি হৈ গ'ল খাবৰ কাৰণে। ঠিক আছে, এতিয়া আমি খাই লওঁগৈ, তাৰপাছত পুনৰ আপোনালোকক লগ পাই আছোঁ। এতিয়া খাই বৈ একেবাৰে একদম আজৰি হৈ আপোনালোকক লগ পাইছোঁ। আৰু আজি মাংস তৰকাৰীখন খাবলৈ বহুত বেছি ভাল আছিলে, বহুত বেছি টেষ্টি আছিলে খাবলৈ। আৰু এতিয়া আমি খাই বৈ হজমৰ কাৰণে কি কৰিছোঁ, হাজমোলা খাই আছোঁ মানে। বহুত বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো, ইমানখিনি এতিয়া সমাপ্ত কৰোঁ। আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব, আৰু মোৰ ৰেচিপিটো কেনেকুৱা পালে আপোনালোকে ট্ৰাই কৰি চাব এবাৰ ঘৰত, তেনেকৈ বনাই খাই চাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই, গুড নাইট। এতিয়া চাবগৈ, গুড নাইট।